মই মাৰি দিছোঁ চা এইটো এনেকৈ মাৰে পাৰিম অকণ মাংস খুঁত ছোৱালী পলোৱাব পাৰিবি কেলৈ নোৱাৰিবি তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নামটো চাই ল'ব তো কলেজলৈ আহিছিলোঁ বিশেষ কাৰণ এটাত আৰু দেৰি হোৱাৰ কাৰণে দিপুৱে আমাক ৰখাই দিলে আজি বোলে প্ৰগ্ৰেম আছে চাবলৈ তো লগত আছে এইফালে ৰাহুল আৰু দুজন আছে ভিতৰত মাংস বনাই চ' দেখুৱাই আছোঁ সকলোখিনি চাই থাকক তো এতিয়া দেখুৱাই আছোঁ আমাৰ নিপুৱে তাৰ দুটা গুটি কাটি আছে মানে আলু গুটি দোকানৰ পৰা আনিছে যেনিবা তাৰপিছত লগত আছে আৰু কিবা কিবি মিলাই থৈছে যেনিবা তাৰপাছত এইফালে আছে আমাৰ ডিপুৱে কোমোৰা নে মাংস মাংস বনাই আছে মানে কি হ'ল কথাটো সিহঁতকতো মাতি দিলোঁ এতিয়াতো সুধা ভাত খোৱা দিব নোৱাৰোঁ ন ইমান দিনৰ মূৰত আহিছে সিহঁতি খাবলৈ নাই পোৱাটো ঘৰত বহুত দিন মাংস সেইকাৰণে ভাবিলোঁ মাংস অকণমান লৈ যাওঁ সিহঁতক খুৱাওঁ গতিকে ভিডিঅ'টো অকণমান এনজয়েবল হ'ব আৰু আপোনালোকে চাব ভিডিঅ'টো ৰক্তিমৰ চেনেলত চাব আৰু ময়ো এটা হকীয়াকৈ আৰম্ভ কৰিছোঁ ব্লগ গতিকে চাব আৰু আজি ৰাতি ফাংচন আছে আমাৰ মানে আশ্চৰ্য আহিব গতিকে সেইকাৰণে আমাৰ কাষতে যিহেতু হৈ আছে কিয়নো নজগাই থাকোঁ সেইকাৰণে ভাবিলোঁ আমি হিতকো নেওচি আমি আজি যাম গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে আশ্চৰ্য গান দুটা এটা আমি সন্নিৱিষ্ট কৰিম ভিডিঅ'টোত আপোনালোকে চাই থাকক ভিডিঅ'টো কথা এটা মনত পৰিলে যিবিলাক ছোৱালীয়ে ৰঙা শাৰী বা ৰঙা চোলা কাপোৰ পিন্ধি খোজকাঢ়ি যায় আৰু ছোৱালীবিলাক যদি চাপৰ হয় তেতিয়া একদম এক্সেম এনেকুৱা লাগে হেৰি নহয় এতিয়া মই ফাংচন চাবলৈ যাম নহয় মোক ক'বলৈ কোনো নাই বিন্দাছ যাম বিন্দাছ আহিম ঘৰত পাৰ্মিশ্যন ল'লোঁ ভিতৰত এটা দেখিলোঁ উপায় নাই ইয়াৰ পৰাও যাওঁগৈ দুটাকটো দেখিলেই মইতো ভিডিঅ' বনাই আছোঁ দুখী আত্মা এইটো শুনি আছে চ' গাইজ ঠাণ্ডা চাণ্ডা নেওচি ওলাই আহিছোঁ মানে এইফালে প্ৰগ্ৰেম হৈ আছে আৰু এইফালে দোকানবিলাক দেখিছে এইফালে মাংস দোকান তাৰপিছত এইফালে আছে আমাৰ বাঁহ বেতৰ বস্তু আৰু এইফালে আচাৰ চাচাৰ এইফালে আছে এইফালে পকৰি ঘুগুনি এইবিলাকৰ বস্তু বিকি আছে প্ৰগ্ৰেমত এটা ভাল বস্তু দেখিলোঁ এইফালে আছে গছপুলি বিকি আছে দেখিছে এইখন ঠেলাখন আৰু ডাইনাছৰ এটাই চাবলৈ আহিছে এইফালে মেজি বনোৱা আছে দুটা এটা খেৰৰ এটা কাঠৰ আৰু ইয়াত আপোনাৰ বাঁহৰ কিবা খেতি বাতিৰ লগত জড়িত সঁজুলি থৈছে এইখিনিতে জোন হ'লে জোনালীতে তৰাৱতীক চাই প্ৰগ্ৰেম চাবলৈ আহিছোঁ কিন্তু লগত মাইকীজনী নাই গাইজ ডাইৰেক্ট লগ পাম প্ৰগ্ৰেমত নহয় প্ৰগ্ৰাম ভুল কৰিলে বে তোমাক মই যেতিয়া ভাল পাইছিলোঁ তুমি তেতিয়া মোক ভালেই পোৱা নাছিলে সেইকাৰণে মই তোমাক এৰি দিলোঁ উপায় নাই চবেই ব্লগ বনাইছে আৰু কিছুমান দাদা মুঠিছে এজনে মুঠি আছে তাকে মাতি থৈ আহিছোঁ চিনি নাপাওঁ তাৰপিছত এতিয়া গুচি আহিলোঁ ৰাতিপুৱা কুঁৱলী পৰি থকা সময়তে তাৰপাছত আহি আকৌ ৰাতিপুৱা শুই উঠি যাব লাগিব কলেজলৈ কলেজত হৈ আছে ইউথ ফেষ্টিভেল মানস দা বাই 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 শুভৰাত্ৰি মানস দা বাই 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 শুভৰাত্ৰি শুভৰাত্ৰি ঘৰলৈ গৈ গৰম পানী অলপ মানস দা এই ছোৱালীজনী কোন আছিলে বাৰু তুমি যে চাহ খাই আছিলা কৈ দিয়া আজি কৈ দিয়া আৰু কিমান লোক ক'বা একো লগেই পোৱা নাই দে ক'বলৈ দিয়া না আমি দেখিছোঁ নহয় জানো তোমালোকেতো মোৰ লগতে আছিলে ঐ এটা কাম কথা গম পাইছে নাই কি কথা মই যে চাবি এটা পাইছোঁ গম পাইছে নাই এইটো চাবি এই গেটখন আমি খুলি চাম আপোনালোকে চাই থাকক গেটখন কেনেকৈ খুলি আছোঁ আমি এইটো আমাৰ ঘৰৰ চাবি কিন্তু এইখন বেলেগৰ ঘৰ এইটো গম পাইছে নাই যদি গেটখন খুলিব পাৰোঁ নহয় আমি সোমাই যাম আপোনালোকে চাই থাকক আৰু এতিয়া আমি এনেকৈ ভৰাই দিলোঁ চাবিটো চাই থাকক দেই আপোনালোকে কি আছে তেনেকৈ যদি পকাই দিওঁ আমি তলাটো খুলি দিলোঁ ইয়াত দেখিছে আমাৰ যাদু আছে এইফালে ৰাহুলে জমি আছে চাই দে তো গাইছ এখন দেখিছে এইখন আমি এনেকৈ খুলিলোঁ আৰু এইটো ভূতৰ নিচিনাকৈ গৈছে মানে এতিয়া আমি কেৱল ভয় খুৱাম মানুহক তো আপোনালোকে আহক মই কেমেৰা পাৰ্চনত এইফালে যাবলৈ দিছোঁ আৰু এইটো আমি তলাটো মাৰি দিম এতিয়া কিবা এটা আছে বিজুলী ঘূৰিছে নিজে নিজে খোল খাই গৈছে আৰু গাইজ দেখিছে এইফালে গান শেষেই হোৱা আমি গুচি আহিলোঁ আই এম ভেৰি লষ্ট উই হেভ লষ্ট অফ ওৱান গান এই নহয়
এটা কথা, তুমি যদি তলাটো খুলিব নোৱাৰা, মাৰিব নোৱাৰা, মাঘৰ বিহুত তাইক কেনেকৈ পলোৱাবা? এই কি হৈছে তলাটো আজি? আচলতে তলাটো বেয়া। জীৱনততো ছোৱালীজনী নাই চালা, তলাৰ চাবিটো মোৰ ভাই। মই মাৰি দিছোঁ চা, এইটো এনেকৈ মাৰে। পাৰিম আকৌ ন মাঘৰ বিহুত ছোৱালী পলোৱাব? পাৰিবি কেলৈ নোৱাৰিবি?